আজি আছে শিৱৰাত্ৰি আৰু এইফালে ৰাতিপুৱাৰ পৰা চলি আছে সকলো প্ৰস্তুতি। এইফালে চৌকা খান্দা ৰেডি, ইয়াতে হ'ব খিচাৰি। আৰু এতিয়া আমি দেউতা আৰু মই বাচন আনিব গৈ আছো আৰু আমি ফাইনেলি ঠেলাত বাচনখিনি ভৰাই লৈ ঘৰলৈ বুলি আহি আছো। এইফালে আমাৰ সৰু দেও আহি উপস্থিত আৰু এইফালে এটা দুটাকৈ মানুহ অহা আৰম্ভ হৈছে। আৰু ময়ো বেছি দেৰি নকৰি কাপোৰযোৰ চেঞ্জ কৰি বাবাৰ ওচৰত সকলোৰে মংগল কামনা কৰি সেৱাটো লৈ ল'লো। আৰু এতিয়া আৰম্ভ হ'ব আমাৰ ইয়াৰে মহিলাখিনিৰ নাম। আৰু এইফালে খিচাৰিৰ কাম আৰম্ভ হৈ গৈছে আৰু এনেকৈ এটা দুটাকৈ মানুহ অহা আৰম্ভ হৈ গৈছে। আমিও পৰিয়ালৰ সকলোৱে মিলি সেৱাটো লৈ ল'লো। আৰু এতিয়া ইয়াতে নাম চলি থকাৰ মাজতে চাই আহোঁ সেইখন পূজাত কি চলি আছে। আৰু এইখন পূজাত আহিয়ে দেখা পালোঁ ইয়াতে চলি আছে ফণীধৰ ডেকাৰ লোকগীতৰ প্ৰগ্ৰেম। আৰু ইয়াতে অলপ সময় অনুষ্ঠান চাই আহি গ'লোঁ ঘৰত। আৰু ঘৰত আহিয়ে দেখিলোঁ এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে। এনেকৈ প্ৰগ্ৰেম সামৰি প্ৰসাদ বিতৰণ কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু এইফালে আমি দুয়ো মিলি ঘোটা বনোৱাৰ প্ৰস্তুতি চলাই আছোঁ। এনেকৈ আমি দুয়ো ঘোটা ৰেডি কৰি আছোঁ আৰু এইফালে খিচাৰি দিবৰ বাবে সকলো আৰম্ভ হৈ গৈছে। আৰু এইফালে খিচাৰি দিয়াই দি আছে আৰু এইফালে এক থালি ৰেডি হৈ আছে। আৰু এনেকৈ প্ৰায় খোৱা মানুহ শেষেই হ'ল। আৰু এতিয়া আমি দুয়ো খাব বাকী আছোঁ। আমি দুয়ো কাৰোবাৰ এটাক অলপ সময় চাব দি আমি দুয়ো খিচাৰিখিনি যাই খাই আহোঁ। আৰু এনেকৈ আমাৰ প্ৰগ্ৰেম কিছু শেষ হৈ আহিছে আৰু এইফালে ঘোটাও ৰেডি হৈ গৈছে আৰু সন্ধিয়াই হ'ল, সন্ধিয়া বিতৰণ হ'ব। আৰু এতিয়া ইয়াতে আমাৰ কাষৰ পূজাখনত চলিব পৰ্দা চিনেমা। তো ইয়াতে এতিয়া চিনেমা চাম। আজিলৈ বাই বাই।